নমস্কাৰ, মই ৰাণা আৰু আজি মই বনাবলৈ লৈছোঁ সৰু মাছৰ লগত বগৰীৰ জোল। প্ৰথমে মই নিমখ আৰু হালধি দি সৰু মাছখিনি ভালদৰে মিক্স কৰি ল'ম। আজি আচলতে ৰাতিপুৱা মই ঔটেঙা আৰু বৰালি মাছৰ জোল বনাম বুলি ভাবিছিলোঁ, কিন্তু বজাৰত গ'লোঁ, ঔটেঙাও নাপালোঁ, বৰালি মাছো নাপালোঁ। গতিকে মই প্লানটোৱে চেঞ্জ কৰি দিলোঁ। সেইকাৰণে মই সৰু মাছ লৈ আহিছিলোঁ আৰু বগৰীৰ ওচৰতে লাগি আছিলে গছত, তাৰপৰা মই পাৰি আনিছোঁ আৰু এইখিনি মই ভালদৰে সানি লৈছোঁ। তো সানি লোৱাৰ পাছত মই অলপ সময়ৰ কাৰণে থৈ দিম। এইটো হৈছে বগৰী, একদম ফ্ৰেছ বগৰী হয়, ধুনীয়া খাবলৈ। আপোনালোকে এবাৰ বনাই চাব। বগৰীৰ লগত সৰু মাছ বনাবলৈ হ'লে আমাক লাগিব জালুক, কেঁচা জলকীয়া, হালধি, নিমখ, আদা এটুকুৰা আৰু নহৰু আৰু আদা টুকুৰা আমি পেষ্ট বনাম। কেঁচা জলকীয়াখিনি আমি দুফালে ফালিম। তাৰপিছত এই যি জালুক আছে এইখিনি আমি গুড়ি কৰিম। ইয়াৰ বাদে আমাক একো মছলাৰ দৰকাৰ নাই। আমি লাষ্টৰ ফালে আমি চাদৰি লগাম। নিমখ আৰু হালধিৰ লগত ভালকৈ সানি লৈ আমি আধা ঘণ্টামান সৰু মাছখিনি ৰাখিছিলোঁ। আপোনালোকে যদি কেঁচা মাছৰ গোন্ধ ভাল পায় তেতিয়াহ'লে আপোনালোকে কেঁচাকৈ দিব পাৰে। যদি কেঁচা মাছৰ গোন্ধ আপোনালোকে বেয়া পায় তেতিয়াহ'লে ফ্ৰাই কৰি ল'ব। সাধাৰণতে আমি গাঁৱত ফ্ৰাই নকৰাকৈ আমি বগৰীৰ লগত ডাইৰেক্ট বইল কৰি দিওঁ, কাৰণ যিহেতু আমাৰ গাঁৱত মাছবিলাক সাধাৰণতে একদম ফ্ৰেছ পোৱা যায়। পুখুৰীৰ পৰা বা নদীৰ পৰা জাল মাৰি একেবাৰতে উঠাই আনি আমি ডাইৰেক্ট মাছ চব্জিত দিব পাৰি, কিন্তু টাউনৰ মাছবিলাক কেতিয়া উঠোৱা কোনেও ক'ব নোৱাৰি, বা তেওঁলোকে ইয়াত কি মিক্স কৰি থৈছে আমি একো ক'ব নোৱাৰোঁ। সেইকাৰণে প্ৰথমে মাছখিনি আমি ভালকৈ ধুই লৈ প্ৰথমতে ভাজি ল'ম। এতিয়া আমি মাছখিনি ভাজি লৈছোঁ অলপ অলপকৈ। চাদৰি জালুক, ধনিয়া লাষ্টত দি দিছোঁ।